তামুলপুৰ জিলাৰ গাৰ্জেন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত তামুলপুৰত নিৰ্মিত অৱস্থাত থকা মেডিকেল কলেজত পৰিদৰ্শন আমি কৰিলোঁ। প্ৰায় 170 বিঘাত এই ডেভেলপমেণ্টটো হৈ আছে আৰু চাই নিজৰে মনটো ভাল লাগি গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আত্মনিৰ্ভৰ অসম, প্ৰগতিশীল অসম, সুৰক্ষিত অসমৰ যে কথা কয়, তাৰ এটা এটা স্বৰূপ, তাৰ এটা এটা জাগৃত ৰূপ আমি দূৰ দূৰণিৰ অঞ্চলবিলাকতো দেখিবলৈ পাই আছো। এই মেডিকেল কলেজ বহুত ধুনীয়াকে বনোৱা হৈছে, ধুনীয়া আৰ্কিটেকচাৰ আছে। এনেকুৱা এটা অনুষ্ঠান তামুলপুৰত হ'ব পাৰে অসমৰ মানুহে কোনোদিন ভাবা নাছিল, বিশ্বাস কৰা নাছিল। ইয়াতে অহাৰ পিছত মনটো ভাৱ হয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি নিজৰ প্ৰত্যেকটো প্ৰতিশ্ৰুতি তেখেতে ৰক্ষা কৰি গৈ আছে। মেডিকেল কলেজ প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হৈছে। 10% কাম বাকী আছে, কিন্তু শেষত 10% কামত কিছু সময় লাগে। মই ভাবো যে আৰু 4 মাহৰ ভিতৰত এই কামটো সম্পূৰ্ণ হ'ব আৰু সম্পূৰ্ণ হোৱাৰ পিছত ইনস্পেকশ্যন কৰিম। ইনস্পেকশ্যনৰ পিছত সৰুকে OPD এটা আমি ইয়াত আৰম্ভ কৰিম আৰু OPD আৰম্ভ হোৱাৰ পিছত MCIক আমি আবেদন জনাম। MCIৰ অনুমোদন হোৱাৰ পিছত অহা বছৰ ইয়াত কলেজ হয়। স্যার, বিশেষকে তামুলপুর নতুন জিলা বাক্সার বা আমার স্বাস্থ্য বিভাগটো সম্পূর্ণ চলি আছে। দিব পাৰি, কৰিম। চিত্ৰথক অলৰেডি সিদ্ধান্ত হৈ গৈছে, ইমপ্লিমেণ্ট হৈ যাব, চিন্তা কৰিব নালাগে। স্যার, তামুলপুর মহকুমা অসমৰ চিত্ৰত কি কৰিব? ডাঙৰীয়াই মোক জনাইছে আজি প্ৰায় 170 বিঘাত এই ডেভেলপমেণ্টটো হৈ আছে আৰু চাই নিজৰে মনটো ভাল লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আত্মনিৰ্ভৰ অসম, প্ৰগতিশীল অসম, সুৰক্ষিত অসমৰ যে কথা কয়, তাৰ এটা এটা স্বৰূপ, তাৰ এটা এটা জাগৃত ৰূপ আমি দূৰ দূৰণিৰ অঞ্চলবিলাকতো দেখিবলৈ পাই আছো। এই মেডিকেল কলেজ বহুত ধুনীয়াকে বনোৱা হৈছে, ধুনীয়া আৰ্কিটেকচাৰ আছে। এনেকুৱা এটা অনুষ্ঠান তামুলপুৰত হ'ব পাৰে অসমৰ মানুহে কোনোদিন ভাবা নাছিল, বিশ্বাস কৰা নাছিল। ইয়াতে অহাৰ পিছত মনটো ভাৱ হয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি নিজৰ প্ৰত্যেকটো প্ৰতিশ্ৰুতি তেখেতে ৰক্ষা কৰি গৈ আছে। মেডিকেল কলেজ প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হৈছে। 10% কাম বাকী আছে, কিন্তু শেষত 10% কামত কিছু সময় লাগে। মই ভাবো যে আৰু 4 মাহৰ ভিতৰত এই কামটো সম্পূৰ্ণ হ'ব আৰু সম্পূৰ্ণ হোৱাৰ পিছত ইনস্পেকশ্যন কৰিম। ইনস্পেকশ্যনৰ পিছত সৰুকে OPD এটা আমি ইয়াত আৰম্ভ কৰিম আৰু OPD আৰম্ভ হোৱাৰ পিছত MCIক আমি আবেদন জনাম। MCIৰ অনুমোদন হোৱাৰ পিছত অহা বছৰ ইয়াত কলেজ হয়। স্যার, বিশেষকে তামুলপুর নতুন জিলা বাক্সার বা আমার অলৰেডি সিদ্ধান্ত হৈ গৈছে, ইমপ্লিমেণ্ট হৈ যাব, চিন্তা কৰিব নালাগে।